9 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব প্ৰথমখন এছিয়া কাপ আফগানিস্তান আৰু হংকঙৰ মাজত। ইয়াৰ মাজতে আহিল এটা ভাল খবৰ, ৰিয়ান পৰাগে এছিয়া কাপৰ বাবে সিলেকশ্যন হ'ব পাৰে। কিয়নো কেইদিনমান আগতে বিৰাট কোহলি আৰু ৰোহিত শৰ্মাই এছিয়া কাপৰ পৰা ৰিটায়াৰ লৈছে। যাৰ বাবে এইবাৰ বিচিচিআইয়ে ঘোষণা কৰিছে যে এইবাৰ প্লেয়িং একাদশত অলৰাউণ্ডাৰতহে বেছি গুৰুত্ব প্ৰদান কৰিব। যাৰ ফলত ৰিয়ান পৰাগক বাছনি কৰিব পাৰে বুলি কেইজনমানে ইংগিত দিছে। কিয়নো ৰিয়ান পৰাগে এই বৰ্ষৰ IPLত অলৰাউণ্ডাৰ হিচাপে বেটিং আৰু বলিঙত সুন্দৰ প্ৰদৰ্শন কৰিছিল, যাৰ বাবে এছিয়া কাপত তেওঁক বাছনি কৰিব পাৰে। দেখা যাক কি হয়। পৰৱৰ্তী আপডেটসমূহ পাই থাকিবলৈ চেনেলখন ছাবস্ক্ৰাইব কৰি ৰাখক।